নমস্কাৰ, মই অভিজিত। আজিৰ ভিডিঅ'টো উপস্থাপন কৰিছোঁ কিছুমান একাংশ শিল্পীৰ ওপৰত। তো আপোনালোকে প্ৰথম ভিডিঅ'টো চাই লওক আপোনালোকে, তাৰপিছত মই কেইটামান কথা ক'ম। তো ভিডিঅ'টো আপোনালোকে চাই লওক, মই দেখুৱাই লৈছোঁ আপোনালোকক। इसकी माँ का भोला चेहरा कहाँ से आते हैं? শুনিলে নহয়, শিল্পীৰ নামত এইবোৰ কলংক আৱৰ্জনা। बात तो सही है। মানুহক মানে কি বাৰ্তা দিব বিচাৰিছে, কি মেছেজ দিব বিচাৰিছে, মানে নৱপ্ৰজন্মই কি বুজি পাব বা শিকিব এই গানবিলাকৰ পৰা। তহঁতি মানে কোনে চান্স দিছে তহঁতক এনেকুৱা গান লিখিবলৈ, কোনে মানে তহঁতক চান্স দিছে ৰিলিজ কৰিবলৈ। এইবিলাক গান তহঁতক ঘৰৰ মানুহক, পৰিয়ালক, বংশৰ মানুহক শুনাবি। বেছিকৈ মাক ভনীয়েক বাইদেউ শুনাবি। দেশ খুলি দে পটককৈ। এইটো কিবা গান হ'ল নেকি? খুলি দে লগত বহুতো বস্তু আছে, বিভিন্ন বস্তু আছে। খুলি দিয়া বস্তু দৰ্জা, খিৰিকী যেনেকৈ ইত্যাদি বিভিন্ন ধৰণৰ বস্তু আছে। তেনেকুৱা এটা বস্তুৰ নাম দিব লাগিছিলে, এতিয়া গানটো শুনি ভাল লাগিলে। তেন্তে খুলি দে দৰ্জাখন, গেটখন, কিবা খিৰিকীখন খুলি দে। খুলি দে পাছত নাই কি খুলি দিব লাগে, কি বুজাব বিচাৰিছে মানে গানটো মানে শুনিবই নোৱাৰি। মানে শুনিলেই প্ৰথমৰ পৰা শুনিলেই মানে বেয়া, গানৰ লাইনটোৱে বেয়া। কি বুজাব বিচাৰিছে মানে। अरे कहना क्या चाहते? যি টি শব্দ ব্যৱহাৰ কৰি, যি টি শব্দ লগাই পিনি গান এটা ৰচি দিলেই গান হৈ নাযায় বা গায়ক হৈ নাযায়। এইবোৰ গান কোনে শুনিব? এইবোৰ গান তহঁতিয়ে শুনাবি, তহঁতৰ মাক ভনীয়েক, ঘৰৰ পৰিয়ালক শুনাবি। অসভ্য কেলা। আৰু তহঁতৰ গানবিলাক, এইবোৰ গান কোনে শুনিব? যিবিলাকে মাক ভনীয়েক বায়েক চিনি নাপায়, সেইবিলাকৰ মাক ভনীয়েক নাই, সিহঁতি শুনিব এইবোৰ গান। চিনিয়ে নাপায় যিবিলাকে। অসভ্য তহঁতৰ কাৰণে মানে কিছুমান মানে শিল্পী সমাজখন তহঁতি বেয়া কৰি দিবি। অভদ্ৰ কেলা। মই কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু গায়কজন বা যিজনে গানটো গাইছে বা গায়কজনে ঘৰ ক'ত নাজানো বাৰু। তো মই এই ভিডিঅ'টোৰ ধাৰাতে কৈ দিছোঁ, ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ যাতে এই গানটো যাতে ষ্টেজত নেগায়, মাক ভনীয়েকৰ আগত যাতে বেছিকৈ গায় যাতে এই গায়কজনে। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, গায়কজনে যাতে ভিডিঅ'টো দেখা পায়।